ডক্টৰ ৰাজশ্ৰী বৰ্মন আৰু মই এগৰাকী ফিজিঅথেৰাপিষ্ট। আজি মই আপোনালোকক কঁকালৰ বিষৰ কাৰণে কৰিবলগীয়া ষ্ট্ৰেচিং আৰু এক্সাৰচাইজেছ কেইটামান শিকাম। ফাৰ্ষ্ট এক্সাৰচাইজটোৰ কাৰণে টাৱেল এখন ৰোল কৰি ল'ব। টাৱেলখন কঁকালৰ তলত থ'ব। আঁঠুকেইটা বেণ্ড কৰিব। দেন কঁকালৰ জোৰেৰে টাৱেলখনত জোৰ লগাব, প্ৰেছ কৰিব আৰু প্ৰেছাৰটো 10 ছেকেণ্ড হোল্ড ৰাখিব। 1 2 3 4 5 6 7 8 9 10 আৰু ৰিলিজ কৰিব। দেন এগেইন প্ৰেছাৰ লগাব আৰু 10 ছেকেণ্ড হোল্ড কৰিব, ৰিলিজ কৰিব, প্ৰেছাৰ লগাব, 10 ছেকেণ্ড হোল্ড কৰিব। প্ৰচেছটো 10 টাইমছ ৰিপিট কৰিব। ছেকেণ্ড এক্সাৰচাইজটোৰ কাৰণে নীটো বেণ্ড ৰাখিব আৰু কঁকালখন দাঙি দিব। পজিশ্যনটো 10 ছেকেণ্ড হোল্ড কৰিব। 1 2 3 4 5 6 7 8 9 10 10 সেম প্ৰচেছটো 10 টাইমছ ৰিপিট কৰিব। দাঙি ধৰিব, 10 ছেকেণ্ড হোল্ড কৰিব, দেন ৰিলিজ কৰিব। থাৰ্ড এক্সাৰচাইজটোৰ কাৰণে নীটো আপোনাৰ ফালে টানিব। হাতখন নীৰ ওপৰত নাৰাখিব, কাৰণ যদি আপোনাৰ নী পেইন আছে তেনেহ'লে পেইনটো বাঢ়ি যাব। চ' হাতখন নীৰ তলত ৰাখিব আৰু আপোনাৰ ফালে নীটো টানিব। 10 ছেকেণ্ড হোল্ড কৰিব। 1 2 3 4 5 6 7 8 9 10 দেন ছেম প্ৰচিডিউৰটো ছেকেণ্ড লেগখনত কৰিব। এটা কথা মনত ৰাখিব, হাতখন যাতে ওপৰলৈ নিনিয়ে, কাৰণ ওপৰলৈ টানিলে নী পেইন হোৱাৰ চান্সেছ থাকে। চ' হাতখন তলত ৰাখি ভৰিখন নিজৰ ফালে টানিব। 1 2 3 4 5 6 7 8 9 10 ছেম প্ৰচিডিউৰটো 10 টাইমছ ৰিপিট কৰিব। ফ'ৰ্থ এক্সাৰচাইজটোৰ কাৰণে দুটা ভৰি আপোনাৰ ফালে টানিব, বাট এটা কথা মনত ৰাখিব যাতে হাত দুখন ওপৰলৈ নিনিয়ে, কাৰণ ওপৰৰ পৰা টানিলে আপোনাৰ নী পেইন হোৱা চান্সেছ থাকে। হাত দুখন তলফালে নিব, দেন ভৰি দুখন নিজৰ ফালে টানিব আৰু পজিশ্যনটো 10 ছেকেণ্ড হোল্ড কৰিব। 1 2 3 4 5 6 7 8 9 10 ছেম প্ৰচিডিউৰটো 10 টাইমছ ৰিপিট কৰিব। আৰু যদি আপোনাৰ 10 টাইমছ কৰিব ইচ্ছা নাযায়, 5 টাইম কৰিলে হৈ যাব। ফিফ্থ এক্সাৰচাইজটোৰ কাৰণে আঁঠু দুটা বেণ্ড ৰাখিব আৰু আঁঠু দুটা এটা ছাইডে বেণ্ড কৰিব। পজিশ্যনটো 30 ছেকেণ্ড হোল্ড কৰিব। দেন ছেম প্ৰচিডিউৰটো অপজিট ছাইডে কৰিব। পজিশ্যনটো 30 ছেকেণ্ড হোল্ড কৰিব। ছিক্স এক্সাৰচাইজটো হ'ল চাইল্ড প'জ। আঁঠু কাঢ়ি বহি ল'ব, দেন বেণ্ড কৰিব আৰু হাত দুখন আগফালে ষ্ট্ৰেচ কৰি দিব। পজিশ্যনটো 30 ছেকেণ্ড হোল্ড কৰিব। 30 ছেকেণ্ড হোল্ড কৰিব, দেন ৰিলিজ কৰিব। ছেভেন্থ এক্সাৰচাইজটোৰ কাৰণে পেট পেলাই শুই ল'ব, হাত দুখন এইটো পজিশ্যনত ৰাখিব আৰু আপাৰ বডিটো উঠাই দিব। কঁকালৰ এটা ষ্ট্ৰেচ ফিল কৰিব। পজিশ্যনটো 10 ছেকেণ্ড হোল্ড কৰিব, দেন ৰিলিজ কৰিব। লাষ্ট এক্সাৰচাইজটো ছেম পজিশ্যনত কৰিব, বাট আপাৰ বডিটো উঠাওঁতে হাত দুখন ষ্ট্ৰেট কৰি দিব। কঁকালৰ এটা ষ্ট্ৰেচ ফিল কৰিব। ষ্ট্ৰেচটো 10 ছেকেণ্ড হোল্ড কৰিব, দেন ৰিলিজ কৰিব। এইকেইটা ষ্ট্ৰেচিং আৰু এক্সাৰচাইজ জেনেৰেলাইজ পেইন, যেনেকৈ নৰ্মেলি কেতিয়াবা আমাৰ শুলে কঁকালৰ বিষ উঠে বা কিবা এটা ওজনে বস্তু দাঙিলে কঁকালৰ বিষ, মাছল ষ্ট্ৰেইন হয়তো কঁকালৰ বিষ উঠে, তেনেকুৱা কাৰণত আপোনাৰ কঁকালৰ পেইনটো বা মাছল টাইটনেছটো ৰিলিজ কৰাৰ কাৰণে এইকেইটা এক্সাৰচাইজ কাম আহিব। কিন্তু যদি আপোনাৰ কিবা মেডিকেল কণ্ডিশ্যনছ আছে কঁকালৰ লগত, তেনেহ'লে আপোনালোকে এইকেইটা এক্সাৰচাইজ এভইড কৰাটো ভাল হ'ব। ভিডিঅ'টো চাই যদি ভাল লাগিল, থাম্বছ আপ বাটনটো ক্লিক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে মোৰ নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে পাই থাকে। থেংক ইউ।